নমস্কাৰ। হয় নমস্কাৰ। এই নগাঁও জিলা পানীখাইটি চাৰিআলিত অৱস্থিত মেজিয়া হেল্থ কৰ্ণাৰত আজি এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে, কি ক'ব? আমি সঁচাকৈ এই শিবিৰটো বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ। হয় আমাৰ সপোন আছিলে এনেকুৱা এটা পদক্ষেপ লোৱাৰ। হয় গতিকে মোৰ বন্ধু আব্দুৰ ৰহমান ডাঙৰীয়াই এই কনচেপ্টটো ল'লে আৰু আমাৰ লগত আলোচনা কৰিলে। তেওঁ মই এজন বন্ধু হয়। গতিকে আমি পানীখাইটি ডেইলি বজাৰত মেজিয়া হেল্থ কৰ্ণাৰ নামৰ এখন ফাৰ্মাচী অপেনিং কৰি দিলোঁ আমি শুকুৰবাৰে 14 তাৰিখে। তাৰপিছত আমি লুপিন ডায়েলিচিছৰ লগত আপোনাৰ যোগাযোগ কৰি আমি তাৰ এজেঞ্চি ল'লোঁ যিকোনো টেষ্টৰ সুবিধাৰ কাৰণে। আৰু যিহেতু দৈনন্দিন দিনত আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বৃদ্ধি পাইছে খোৱা খাদ্যৰ কাৰণে, আৰু লগতে আপোনাৰ ঔষধ পাতিৰো যথেষ্ট মূল্য বৃদ্ধি হৈছে আৰু টেষ্টৰো বিভিন্ন শিতানত দামবিলাক যথেষ্ট হয় আৰু ডক্টৰৰ ফিজবিলাকো যথেষ্ট। গতিকে আমি চাৰিও ছাইডটো চাই পেলাই আমি আজি ডেটত প্ৰতি দেওবাৰে আমি ডক্টৰৰ ফিজটো ফ্ৰী ৰাখিছোঁ। ডক্টৰৰ কোনো কাউন্সেলিং ফিজ দিব নালাগে আৰু লগতে টেষ্টৰ যিটো মূল্যৰ বৃদ্ধি পাইছে সেই টেষ্টসমূহক আমি ন্যূনতমৰ পৰা ন্যূনতম দিয়াৰ ব্যৱস্থা ৰাখিছোঁ আৰু প্ৰতি দেওবাৰে। আৰু সাধাৰণতে আকৌ মেজিয়া হেল্থ কৰ্ণাৰে আপোনাৰ আহিব লগা দিনত আৰু বহু পদক্ষেপ ল'বলৈ গৈ আছে। গতিকে আমি ৰাইজৰ ওচৰত সদায় নতুন নতুন হেল্থৰ কিছুমান পদক্ষেপ লৈ যাম আৰু ৰাইজে বিপুল সঁহাৰি জনাইছে। আজি ক'বলগীয়া মোৰ এইখিনি। আৰু মহান এটা উদ্দেশ্য সেৱা উদ্দেশ্য লৈ যে আপোনালোকে খোলা দোকান অপেনিং কৰা বেছিদিন হোৱা নাই, এটা মহৎ কাম কৰিছে আজি, কি ক'ব তেওঁৰ উদ্দেশ্য লৈ? আৰু যথেষ্ট আপোনালোকৰ ওচৰৰ বাসিন্দা মানুহসকল আহিছে, ওচৰৰ মানুহখিনি টেষ্ট কৰিবলৈ, কি ক'ব? ভাল হয়। গতিকে বিশেষকৈ ৰাইজসকলক ওপৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে বিপুল সঁহাৰি জনাইছে আৰু এই মহান পদক্ষেপটোত তেওঁলোকে সঁচাকৈ আমাক সঁহাৰি জনাইছে। আৰু মই এটাই মেছেজ দিব বিচাৰিছোঁ, যিহেতু আমাৰ কৃষি প্ৰধান দেশ বা ৰাজ্য হয় অসম। গতিকে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'বলৈ আগবাঢ়ি গৈ আছে। গতিকে তাৰ ওপৰত লক্ষ্য কৰি আমি যিবিলাক টেষ্ট আছে টেষ্টবিলাক ন্যূনতমৰ পৰা ন্যূনতমত দিয়াৰ ব্যৱস্থা ৰাখিছোঁ আৰু লগতে ডক্টৰৰ ফিজটো আমি 0 কৰি ৰাখিছোঁ। গতিকে ৰাইজক এটাই কৈছোঁ, আপোনালোকে সুস্থ সবল হৈ থাকিলেহে আপোনালোকে যিকোনো কামত আগবাঢ়ি যাব পাৰিব আৰু যিহেতু দেশৰ ভৱিষ্যত হয়, গতিকে আমাৰ স্বাস্থ্য থাকিলে আমি দেশখনক উন্নতিৰ শাৰীত লৈ যাব